কিন্তু আজিলৈকে কৰিব পৰা নাই কিহৰ কাৰণে কৰিব পৰা নাই এইটো পইচাৰ অসুবিধা না বেলেগ অসুবিধা এই গোটেই ডিটেইলছটো দিবৰ কাৰণে মই এক সপ্তাহ সময় দিছোঁ আৰু সকলো অফিচাৰ পাংচুৱেল হ'ব লাগে আৰু নিজৰ নিজৰ ডিপাৰ্টমেণ্টৰ যিবিলাক তলৰ বিষয়া কৰ্মচাৰী আছে সকলোকে মই আহ্বান কৰিছোঁ কি তেখেতসকলে পাংচুৱেল হ'ব লাগে সময়ত আহিব লাগে আৰু সময় শেষ নোহোৱালৈকে অফিচ এৰিব নালাগে আৰু আমি সবে টিম হৈ এটা কাম কৰিম মই তেখেতসকলক এটা আপিল কৰিছোঁ গতিকে বিটিআৰ বাকী ৰাইজে এইখন অফিচক এইখন সেক্ৰেটাৰিয়েট যেটো আছে এইখন কাৰ্যালয়কে বাদ চাই কি ইয়াৰ পৰাই 35 লক্ষ যেটো জনসাধাৰণ আছে ইয়াৰ উন্নয়নৰ কাম ইয়াৰ নিৰাপত্তাৰ কাম ইয়াৰ শান্তিৰ কাম ইয়াৰ বিভিন্ন বিষয়ত আজি সমস্যাবিলাক সমাধান হোৱাৰ কাম এইখন কাৰ্যালয়ৰ পৰাই হ'ব লাগে আৰু এই কাৰণে এইখন কাৰ্যালয়ত যিসকলে বহি থাকে তেখেতসকলে অথৰিটি হিচাপে দায়িত্ব লৈ কাম কৰিব লাগে আৰু সেই অথৰিটিশ্বিপটো তেখেতসকলক মই কৈছোঁ কি আপোনালোকক দিয়া হ'ব যদি আগতে অথৰিটিশ্বিপ যদি দিয়া নাই কাকবা পুৰা ফুল অথৰিটি দিয়া হ'ব কিন্তু কাম কৰিব লাগিব তো সেই কাৰণে মই এইটো আহ্বান কৰিছোঁ আৰু মই তেখেতসকলক এইটোৱে আহ্বান কৰিছোঁ কি এইখন অফিচৰ বহুত বদনাম আছে ইয়াত বহুত কৰাপশ্যন হৈছে ইয়াত বহুত মানুহৰ যেটো আহা ফাণ্ডবিলাক মিছ ইউটিলাইজ কৰিছে বহুত বদনাম আছে মই কৈছোঁ কি এই বদনামৰ পৰা আমাৰ এই কাৰ্যালয়খন উদ্ধাৰ কৰিব লাগে ফাৰ্ষ্ট 6 মাহৰ ভিতৰত এই কাৰ্যালয়ৰ ওপৰত যিমানখিনি বদনাম আছে কি ইয়াত আহিলে অফিচাৰ বিচাৰি নাপায় ইয়াত আহিলে ফাইল বিচাৰি নাপায় ইয়াত আহিলে ঘুষ মানে মানুহক ঘুষ নিদিলে কাম নহয় এই সকলো সমস্যাখিনি 6 মাহৰ ভিতৰত কমপ্লিট সমাপ্ত হ'ব লাগে আৰু 6 মাহৰ পিছত এটা ফ্ৰী এণ্ড ফেয়াৰ ট্ৰান্সপাৰেণ্ট এটা এডমিনিষ্ট্ৰেশ্যন ইয়াতে চলিব লাগে আৰু ইয়াৰ কাৰণে কাৰোবাৰ কম্পিউটাৰ নাই কম্পিউটাৰ দিয়া হ'ব ৱাইফাই নাই ৱাইফাই দিয়া হ'ব সব সুবিধাবিলাক দিয়া হ'ব বাট দৈনন্দিন কামবিলাক ট্ৰান্সপাৰেণ্টলি আপডেট কৰিব লাগিব তো এই কথাখিনি তেখেতসকলক আহ্বান কৰা হৈছে আপোনাৰ সন্মুখত প্ৰথম প্ৰত্যাহ্বানটো এই মুহূৰ্তত মোৰ সন্মুখত সকলোৱে প্ৰত্যাহ্বান আৰু সকলোৱে মোৰ কাৰণে কৰণীয় কাম গতিকে মই প্ৰত্যাহ্বান বুলি একো নলওঁ কাৰণ জীৱনটো যেহেতু লৈছোঁ কামটো কৰিবই লাগিব কৰ্ম নহ'লে জীৱনৰ একো মিনিং নাই তো কৰ্মটো কৰিবই লাগিব আপুনি হাজিৰা কৰে আপুনি গাড়ী চলায় আপুনি ৰিক্সা চলায় ঠেলা চলায় আপুনি জাৰ্নেলিষ্ট হয় অফিচাৰ হয় যি কৰে মুঠতে কৰ্মটো কৰিবই লাগিব তো কৰ্ম কৰিবলৈ যাওঁতে আপোনাৰ সকলো সজতে প্ৰত্যাহ্বান থাকিব গতিকে ইয়াতো প্ৰত্যাহ্বান আছে তো প্ৰত্যাহ্বান বুলি মই এইটো লোৱা নাই এইটো মোৰ কৰণীয় দায়িত্ব আৰু কাম হিচাপে লৈছোঁ গতিকে প্ৰত্যাহ্বান বুলি মোৰ তাত মই ভাবা নাই কি বহুত ডাঙৰ স্পীড ব্ৰেকাৰ লগাব পাৰিব আৰু আমি এটা টিম হৈছোঁ যিটো টিমৰ অবজেক্টিভো হৈছে কি বিটিআৰ বাকী সেৱা কৰিব লাগে গতিকে সেৱা কৰিবলৈ আহোঁতে আমি আৰু বেছিকৈ মানে মাংস ভাত বিচাৰি থাকিলে মাছ ভাত বিচাৰি থাকিলে নহ'ব দালি চাউল খাই হ'লেও সেৱা কৰিব লাগিব তো সেইটো মানসিকতা আমি লৈছোঁ আৰু পৰিৱৰ্তনৰ কথা আমিয়ে কৈছোঁ যিহেতু পৰিৱৰ্তনৰ মানসিকতা আমিয়ে লৈছোঁ আৰু আপোনালোকে কোঅপাৰেট কৰক আমি সকলো কাম সুকলমে কৰি যাব পাৰিম বুলি ঈশ্বৰৰ ওচৰত মই বিশ্বাস ৰাখিছোঁ এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ এই আজি যেটো আমাৰ ভোট টেকিং চেৰেমনি হল ইয়াত মোৰ এড্ৰেছিঙত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেটো হেল্থ এণ্ড এডুকেশ্যন মিনিষ্টাৰ এই শব্দ দুটা কওঁতে মাজৰ আৰুটো ৰৈ গৈছে বুলি কৈছে আৰু সেই কাৰণে কোনবা সোশ্যাল মিডিয়াত বহুত কিবা কৈ আছে বলে কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মানে সিএম কৰিলে কিবা কৰিলে তো এনেকা কথা নাই কি আৰুটো মানে তাত ৰৈ গৈছে গতিকে মই অনুৰোধ কৰিছোঁ আপোনালোকে হিটো তেনেকা কৰিব নালাগে আৰু ভৱিষ্যতত স্পিচ দিলে আৰুটো মই খুব গুৰুত্ব দিম মানে আৰুটোৰ কাৰণে আজি হিটো হল গতিকে মোৰ ইন্টেনশন তেনেকুৱা নাই যোনটো যি পোষ্টত থাকে সেই পোষ্টৰ সন্মানটো মই দিম মোৰ এনেকুৱা কোনো ইন্টেনশন নাই গতিকে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যাতে বেয়া নাপায় আৰু আমাৰ হেল্থ এণ্ড এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বেয়া নাপায় আৰু মিডিয়া সকলো বেয়া পাব নালাগে কাৰণ মই ইন্টেনশনালি এই কথাটো কোৱা নাই স্পিচটো অলপ হাৰবাৰি কওঁতে হয়তো এনেকা হল কাৰণ সময় আমাৰ বহুত কম আছিলে কম সময়ৰ ভিতৰত বহুখিনি মানুহ ভাষণ দিব লাগে তো সেই কাৰণে অলপ মানে স্পিডত কওঁতে হয়তো আৰুটো ৰৈ গ'ল থ্যাংক ইউ
বাকী ইয়াক কেতিয়া দিব সেইটো এটা প্ৰশ্ন দ্বিতীয় এটা প্ৰশ্ন আছে যে এই নতুন যিসকল জিএম হ'ল বা ডেপুটি চিফ হ'ল বা অন্যান্য যিসকল পাৰিষদ আছে তেওঁলোকক গুৱাহাটীলৈ লৈ যোৱা হ'ল কিহৰ কাৰণে নাই গুৱাহাটীতো আপোনালোকে অলপ পিছত যাব সবৰ গুৱাহাটীত যাওয়া এটা কাম থাকে কিছুমানৰ কাম ইয়াতে কিছুমানৰ কাম গুৱাহাটীত এতিয়া গুৱাহাটীৰ কামখিনি শেষ হোৱাৰ কাৰণে গুৱাহাটীত গৈছে ময়ো গুৱাহাটীত যাম এতিয়া গতিকে গুৱাহাটীৰ কামখিনি আমি শেষ কৰিম ইয়াৰ পিছত ইয়াৰ কাম আৰম্ভ কৰিম এসপ্তাহৰ ভিতৰত ইয়াৰ কাম আমি আৰম্ভ কৰিম আৰু আপোনালোকক সবকো মাতিম কাৰণ আপোনালোকৰতো সহায় লাগিবই ভাল বেয়া আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰে গতিকে চতুৰ্থ স্তম্ভটো আমাৰ চৰকাৰত আমি যথেষ্ট ষ্ট্ৰং কৰা হ'ব আপোনালোকক মই এইখিনি আহ্বান কৰিছোঁ কি আপোনালোকেও আপোনালোকৰ দায়িত্ব পালন কৰিব আৰু আমাৰ চৰকাৰৰ সময়ত আমাৰ যিখিনি মিডিয়া আছে জাৰ্নেলিষ্ট আছে অলৰেডি আমি এনাউন্স কৰিছোঁ কিখিনি সুবিধা দিব পাৰে আমাৰ সীমিত ৰিচোৰ্চেদি আমি মিডিয়াসকলক সম্পূৰ্ণ সাপোৰ্ট কৰিম উইদিন 5 days Thank you. Hold on.